নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ সাধাৰণ জ্ঞানৰ এই চেনেলটিলৈ। আজি আপোনালোকলৈ লৈ আহিছোঁ 6টা সংগ্ৰহিত প্ৰশ্ন। প্ৰতিটো প্ৰশ্ন 10 ছেকেণ্ডকৈ সময় থাকিব, তাৰ ভিতৰত উত্তৰটো কমেণ্ট কৰি জনাব। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। সাধাৰণ জ্ঞান খণ্ড 3। মহাৰাজ নৰনাৰায়ণৰ আচল নাম কি আছিল? উত্তৰ মল্লদেৱ। অসমত কোনে প্ৰথম প্ৰিণ্টিং প্ৰেছ স্থাপন কৰিছিল? উত্তৰ মিছনেৰীসকলে। হস্তি বিদ্যাৰ্ণৱ নামৰ গ্ৰন্থখনৰ ৰচক কোন? উত্তৰ সুকুমাৰ বৰকাকতি। প্ৰথম অসমীয়া আধুনিক উপন্যাসখনৰ নাম কি? উত্তৰ ভানুমতী। ভাৰতৰ কোনখন ৰাজ্যই সৰ্বাধিক পৰিমাণে ইলাচি উৎপাদন কৰে? উত্তৰ কৰ্ণাটক। কোন আহোম ৰজাই পিতাকক হত্যা কৰি ৰাজপাটত বহিছিল? উত্তৰ চুকলেংমুং। ভিডিঅ'টো চাই যদি আপোনাৰ ভাল লাগিছে, লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব।